অসমৰ বিজয় হাজাৰী ট্ৰফি যিটো আছে সেইটো ৰিয়ান পৰাগৰ প্ৰদৰ্শন কেনেকুৱা হ'ব কাৰণ ৰিয়ান পৰাগৰ যিটো সঈদ মুস্তাক আলী ট্ৰফি আছিলে তাতে ৰিয়ান পৰাগৰ প্ৰদৰ্শন একদম ভাল হোৱা নাছিলে তো আমাৰ সকলোৰে নজৰ নটিচ ফ'কাছ যিটো আছে সেইটো ৰিয়ান পৰাগৰ ওপৰত থাকিব ৰিয়ান পৰাগে কেনেকুৱা প্ৰদৰ্শন কৰে অসমৰ কাৰ লগত মেচ আছে সেইটো বিজয় হাজাৰী ট্ৰফি কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো বিষয়ে আলোচনা কৰিম মানে আজি দুটা টপিকত আলোচনা কৰিম কিন্তু প্ৰথমত মই সেইটোৱে কওঁ চেনেলটো নতুন আপোনালোকৰ কাৰণে মই অসমীয়াত ধুনীয়াকৈ ভিডিঅ' এটা ভালকৈ নিজে মানে এটা ভালকৈ ক'ব বিচাৰোঁ যিটো মোৰ হিন্দী চেনেলটোত মানে নোৱাৰোঁ আৰু কানেক্ট কৰিব কিন্তু মই বিচাৰি আছোঁ যে এইটো চেনেলৰ মাধ্যমত আপোনালোকৰ লগত এটা ভালকৈ মানে কথা পাতোঁ বিতংভাৱে কিন্তু আপোনালোকে যিটো চেনেলটো আছে তাতে ছাবস্ক্ৰাইব কৰিব লাগিব যদি ছাবস্ক্ৰাইব কৰে তেতিয়া মই আপোনালোকে মোৰ লগত ভালকৈ কানেক্ট হ'ব পাৰিব আপোনালোকে যেতিয়াই মই ভিডিঅ' বনাওঁ সেইটো আপোনালোকে পাব নটিফিকেশ্যন যাব তো ছাবস্ক্ৰাইব ভিডিঅ'টো চেনেলটো আছে এইটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব তো বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমতে মই ক'ব খোজোঁ ৰঞ্জিত বৰঠাকুৰ তেখেতে কি কৈছে তেখেতে কেইটামান কথা কৈছে যাতে কেইটামান কথা এনেকুৱা য'ত অকণমান টেনশ্যনো হয় অকণমান হয় মানে আপুনি শুনি কিনে ক'ব যে এইটো কেনেকুৱা কথা এটা কথা সবচে ডাঙৰ তেখেতে ক'লে যিটো IPL আছে মানে এখেতে বিচাৰিছে যে ৰাজস্থান ৰয়েলছৰ ফাউণ্ডাৰ আপুনি ক'ব পাৰে এখেতে ৰঞ্জিত বৰঠাকুৰজী এখেতে বিচাৰিছে যে IPL সবতকৈ বেছি গুৱাহাটীত হওক গুৱাহাটী ষ্টেডিয়াম বৰ্ষাপাৰাত সবচে বেছি IPL ইয়াতে হওক কিন্তু এটা সমস্যা হ'ল কি প্লেয়াৰ্ছবোৰে IPL খেলিবলৈ প্লেয়াৰ্ছবোৰ যে আছে আমাৰ সিহঁতে গুৱাহাটীলৈ আহিব নোখোজে এইটো মোৰ কথা নহয় এইটো ৰঞ্জিত বৰঠাকুৰজীৰ কথা হয় তেখেতে কৈছে যে গুৱাহাটীত প্লেয়াৰ্ছবোৰ আহিব নোখোজে তেওঁলোকে ক'ত বিচাৰে মুম্বাই দিল্লী তেনেকুৱা ষ্টেট তেনেকুৱা চিটিত তেওঁলোকে বিচাৰে কাৰণ তেওঁলোকে তাতে এটা ভাইবছ ডিফাৰেণ্ট হয় তাতে সিহঁতে অলপ বেলেগ এটা ৰৌনক পায় এই কথাষাৰ এই ৱাৰ্ড ছেম টু ছেম ৱাৰ্ড ৰঞ্জিত বৰঠাকুৰজীয়ে এটা ইণ্টাৰভিউত কৈছিলে এই ৰিচেণ্টলি 1-2 দিনত এখেতে আৰু ক'লে যে এই আমাৰ যিটো এইবাৰৰ IPL ৰাজস্থান ৰয়েলছ বহুত ষ্ট্ৰং হয় এখেতৰ মতে কাৰণ তাতে এইবাৰ সিহঁতে 2-3টা প্লেয়াৰ যিটো ট্ৰেড কৰিলে এটা হ'ল ৰবীন্দ্ৰ জাদেজা আৰু এটা হ'ল ছেম কৰণ আৰু সঞ্জু মানে ট্ৰেড কৰিছে সঞ্জুৰ লগত চেন্নাই ছুপাৰ কিঙৰ লগত এখেতে ক'লে জয়সৱাল আছে টিমত ৰিয়ান পৰাগটো আছে আপোনাৰ এই জাদেজা আহিলে তাৰপিছত ছেম কৰণ আছে তাৰপিছত আৰু হ'ল আপোনাৰ সূৰ্যবংশী আছে তো ৰঞ্জিত বৰঠাকুৰজী ক'লে যে RR যিটো আছে এইবাৰ বহুত ষ্ট্ৰং হয় আৰু এখেতে এষাৰ কথা আৰু ক'লে যে কোনো T20 টিমত কোনো কমজোৰ ষ্ট্ৰং তেনেকুৱা একো নাই যোনে সিদিনাখন ভাল খেলে দৰকাৰ হ'লে সেই টিমটো সৰুৱে হওক সেই টিমটো জিকিব পাৰে যদি সিদিনাখন ভালকৈ খেলে তো T20 গেমত কোনো সৰু ডাঙৰ কথা নাই বাৰু এইটো চবেই জানো আমি তো এখেতৰ সেই 1 নম্বৰ কথা যিটো মই কওঁ প্লেয়াৰ্ছবোৰ গুৱাহাটীত আহিব নোখোজে বহুত ডাঙৰ কুৱেশ্যন কিয় ছেকেণ্ড কথা হ'ল এখেতে ক'লে যে এখেতে বিচাৰে যে গুৱাহাটীত বেছিতকৈ বেছি IPL মেচ গুৱাহাটীত হওক আৰু তেখেতে ক'লে যে এইটো কাৰণে আমি হেল্প ল'ম BCCI ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া তেখেতো অসমৰে হয় তো আমাৰ সেইটো এটা সুবিধা হ'ল এইবোৰ কথা ৰঞ্জিত বৰঠাকুৰজীৰ কথা তো আমি চাব লাগিব এতিয়া আৰু তেখেতে এইটোৱে ক'লে যে ৰিয়ান পৰাগ আছে ৰিয়ান পৰাগৰ প্লেয়াৰ বহুত ভাল প্লেয়াৰ বহুত ধুনীয়া হয় মুস্তাক আলী ট্ৰফিত ৰিয়ান পৰাগৰ ইমান পাৰফৰ্মেঞ্চ ভাল হোৱা নাছিল কিন্তু হ'লেও ৰিয়ান পৰাগ বহুত ভাল খেলি আছে যোৱা 2টা বছৰ IPLত বহুত ভাল খেলি আছে আমি আশাবাদী যে যিটো 2026ত IPL হ'বলগীয়া আছে তাতেও ৰিয়ান পৰাগ ভাল খেলিব তো এইবোৰ কথা আছিলে এইটো আপডেটৰ কথা যিটো ৰঞ্জিত বৰঠাকুৰজীয়ে যিটো আলোচনা কৰিলে টেনশ্যনৰ বা এটা ভাবিব লগা কথা যে প্লেয়াৰ্ছবোৰ অসমত আহিব নোখোজে সেইটো মই পাৰ্চনেলি মোৰ মানে অলপ বেলেগ ডিফাৰেণ্ট লাগিছে বাদ বাকী হয় ৰাজস্থান ৰয়েলছ ষ্ট্ৰংটো লাগি আছে এইবাৰ জাদেজা আহিছে বহুত ডাঙৰ এটা অলৰাউণ্ডাৰ হয় T20 হ'ব পাৰে তেখেতে T20 নেখেলে কিন্তু হ'লেও T20 ইণ্টাৰনেশ্যনেল নেখেলে ৰিটায়াৰমেণ্ট লৈছে কিন্তু হ'লেও ৰাজস্থান ৰয়েলছৰ কাৰণে ৰবীন্দ্ৰ জাদেজা বহুত ডাঙৰ মেচ উইনাৰ হ'ব পাৰে কাৰণ ফাৰ্ষ্ট IPL ৰাজস্থানৰ সৈতেই খেলিছিলে ৰবীন্দ্ৰ জাদেজা 2টা অলৰাউণ্ডাৰ ছেম কাৰণো বহুত ভাল অলৰাউণ্ডাৰ তো এইবোৰ কথা আছিলে
এতিয়া আমি আহি যাওঁ ছেকেণ্ড টপিকলৈ। ছেকেণ্ড টপিকটো আছিলে বিজয় হাজাৰে ট্ৰফি, যিটো 24 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব গৈ আছে। তাতে তাতে আছাম ভাৰ্চেছ বৰোধা, মানে আছামৰ প্ৰথমখন মেচ হ'ব লগা আছে কাৰ লগত? বৰোধাৰ লগত। আছামৰ যিটো স্কোৱাড আছে সেইটো মই দি দিম বাৰু, আপোনালোকে চাই ল'ব। অসমত যিটো স্কোৱাড আছে সেইটো হ'ল, সেইটো চবেই জানে, যিটো কেপ্টেইন হয় সেইটো ৰিয়ান পৰাগ হয়। কিন্তু কথা হ'ল সেইটো ৰিয়ান পৰাগৰ আমাৰ এই বেটিঙৰ সৈতে ৰিয়ান পৰাগৰ ইমান এটা ভাল বল বেটৰ এটা মিলন নাই। এই কেইদিনমান আমি যিটো চালো, এই যে সৈয়দ মুস্তাক আলী ট্ৰফিটো আমি চালো, তাতে ৰিয়ান পৰাগৰ অকণমানো আমি ক'ব পাৰো যে ডিজাষ্টাৰ ক'ব পাৰো, ইমান বেয়া প্ৰদৰ্শন কৰিছে ৰিয়ান পৰাগে সৈয়দ মুস্তাক আলী ট্ৰফিত। আৰু সেইটোৰ কাৰণে ৰিয়ান পৰাগক আপুনি ক'ব পাৰে যে এই যে T20 সিৰিজ যিটো হৈ আছে বৰ্তমান, যিটো সাউথ আফ্ৰিকাৰ লগত, তাতে স্কোৱাডত তেওঁৰ নাম নাই। সেইটোৰ কাৰণে যদি সৈয়দ মুস্তাক আলী ট্ৰফিত ৰিয়ান পৰাগৰ ৰান থাকিলেহেঁতেন, তেতিয়াহ'লে 100% চিয়'ৰ ৰিয়ান পৰাগৰ কথাষাৰ উঠিও আহিছিলে যে সাউথ আফ্ৰিকা T20 সিৰিজত ৰিয়ান পৰাগে সোমাব পাৰিব। কিন্তু ৰিয়ান পৰাগৰ যিটো ৰিচেণ্ট পাৰফৰ্ম হয় সেইটো বেয়া আছিলে, যাৰ কাৰণে তেওঁ টিমত নাই। কিন্তু ৰিয়ান পৰাগৰ সেই টেনশ্যনটো ৰিয়ান পৰাগে নিজে দূৰ কৰিব লাগিব, নিজে টেকনিকত ভালকে প্ৰদৰ্শন কৰিব লাগিব, নিজে ভালকে ৰান বনাব লাগিব, ভালকে খেলিব লাগিব। এতিয়া ৰিয়ান পৰাগৰ হাতত এটাই আছে, সেইটো হৈছে ৰান বনাব লাগিব। ৰিয়ান পৰাগৰ আৰু বাকী একো নাই, কাৰণ ৰান নবনালে ৰিয়ান পৰাগে চান্স নাপায়, কামবেক নহয়। ৰিয়ান পৰাগৰ এতিয়া যিটো মেচ আহিব লগা আছে 24 তাৰিখে, তো আপোনালোক ক'ব যাইছোঁ বিজয় হাজাৰে ট্ৰফি অসমৰ প্ৰথমখন মেচ, ৰিয়ান পৰাগ যিটো অসমৰ প্ৰথমখন মেচ বৰোদাৰ লগত আছে, আৰু সেইটো ৰাতিপুৱা 9 বজাত ষ্টাৰ্ট হ'ব। এতিয়া কথা হ'ল চাগে সেইটো লাইভ টেলিকাষ্ট হ'ব বুলি কৈ আছে, কিন্তু মই চিয়'ৰ নহয়। তো মই সেইকাৰণে এতিয়া নকওঁ, কিন্তু হয় লাইভ টেলিকাষ্ট হ'ব লাগে। আৰু ছেকেণ্ড কথা হ'ল কি, এই ৰিয়ান পৰাগে এই যে আপুনি ক'ব পাৰে যে সৈয়দ মুস্তাক আলী ট্ৰফিত বেয়া খেলিছে, যদি সি বিজয় হাজাৰে ভাল খেলে তেতিয়াহ'লে ৰিয়ান পৰাগে নিউজিলেণ্ডৰ লগত যিটো জানুৱাৰীত হ'ব লগা আছে T20 সিৰিজ, তাতে ৰিয়ান পৰাগৰ নাম আহিব পাৰে। ৰিয়ান পৰাগে ৱৰ্ল্ড কাপত T20 ৱৰ্ল্ড কাপ 2026ত ৰিয়ান পৰাগে চান্স পাবনে নাই, সেইটোৰ কাৰণে মানে আপুনি ক'ব পাৰে যে মানে হ'ব পাৰে যে ৰিয়ান পৰাগে এইটোত কিমান ভাল খেলে, এইটো স্কোৱাডত কিমান ভাল খেলে, মানে এই ৰিচেণ্ট যিটো আমাৰ বিজয় হাজাৰে হ'ব তাতে ৰিয়ান পৰাগে কিমান ভাল খেলে। কাৰণ 2026ত আহি গ'ল, ৱৰ্ল্ড কাপ আৰু নাই, টাইম নাই, চাগে IPL আগতে হ'ব। তো ৰিয়ান পৰাগে খেলিব লাগিব বিজয় হাজাৰে ট্ৰফিত বহুত ভাল। তাৰপিছত যদি নিউজিলেণ্ড সিৰিজত পায় আৰু তাতে যদি ভালকে খেলে, তেতিয়াহ'লে ৱৰ্ল্ড কাপত আহিব পাৰে। কাৰণ ৱৰ্ল্ড কাপ চাগে মোৰ এনেকুৱা লাগি আছে ৱৰ্ল্ড কাপ ষ্টাৰ্টিঙতে হ'ব, মানে মোৰ লাগি আছে IPL আগতেই হয়নে কি, আবার চাব লাগিব, মোৰ এনেকুৱা লাগি আছে। তো ৰিয়ান পৰাগৰ হাতত এটাই কথা, ৰিয়ান পৰাগে বিজয় হাজাৰে ট্ৰফি ৰান বনাব লাগিব। বহুত ফৰ্ম ডিপ হৈ যাই আছে, ৰিয়ান পৰাগৰ প্ৰদৰ্শন একদমেই ভাল নহয়, কিন্তু তেখেতে যদি পাৰিব, যদি ৰান বনায় বিজয় হাজাৰে ট্ৰফিত, আমি চালোঁ বহুত এনেকুৱা প্লেয়াৰক চালোঁ যিটো টেষ্ট মেচত ৰান বনাই T20ত চান্স পাই গৈছে, T20ত ৰান বনাই টেষ্টত চান্স পাই গৈছে। তো এনেকুৱা বহুত উদাহৰণ আছে। তো ৰিয়ান পৰাগে যদি এইটো মেচত ৰান বনায়, মানে যদি 24 তাৰিখৰ পৰা যিটো ষ্টাৰ্ট হ'বলগীয়া হৈ আছে আমাৰ বিজয় হাজাৰে ট্ৰফি, তাতে যদি ৰিয়ান পৰাগে ৰান বনায়, তেতিয়াহ'লে ৰিয়ান পৰাগৰ ফুল চান্স আছে ইণ্ডিয়া টিমলৈ কামবেক কৰাৰ। আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ লাগিছে, কি মন্তব্য আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ। আপোনালোক মই ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক। আমি ইয়াতে ভাল ভাল টপিক লৈ আলোচনা কৰিম, কিন্তু আপোনালোকৰ হেল্প লাগিব, সহায় লাগিব, আৰু সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি কমচে কম আমাৰ লগত থাকক। থেংক ইউ ছ' মাছ।